হেল্ল' এভৰিৱান, মই আজি বৰ্তমান এটা বিশেষ টপিকত আহিলোঁ। টপিকটো হৈছে এনেকুৱা যে আমাৰ অসমত তাৰমানে মাটি কিনা বেচাক লৈ তাৰমানে একদম ফ্ৰী, তাৰমানে যোনী তোনী মাটি কিনিব পাৰে। তাৰমানে ধৰ তেওঁ অসমৰ নাগৰিক হয় বা নহয় তাৰ কোনো পাৰ্থক্য নাই, তাৰ কোনো ঠিকনা নাই। তেওঁ অসমৰ নাগৰিক হ'লেও হ'ল, নহ'লেও নহ'ল, তেওঁ তাৰমানে মাটি কিনিব পাৰিব। চাহে ক'ৰ বিহাৰৰ পৰাই আহক, ৰাজস্থানৰ পৰাই আহক, ক'ৰ বেলেগৰ পৰাই আহক, কিন্তু তথাপিও তেখেতে মাটি অসমত কিনিব পাৰিব। কিন্তু আমাৰ অসমীয়া মানুহ কিন্তু বেলেগ জেগাত গৈ মাটি কিনিব নোৱাৰে। আজি কিছুদিন আগতে মই এটা ভিডিঅ' চালোঁ হিমাচলত তাৰমানে এনেকুৱা যে হিমাচলত তাৰমানে তাৰে ছোৱালী বিয়া কৰালেহে তাৰমানে তাতে তাৰমানে মাটি ভূমি কিনিব পাৰিব। কিন্তু এনে ক্ষেত্ৰত কোনো তাৰমানে তাতে যায় মাটি কিনি ঘৰ বনাই থাকিব নোৱাৰে। কিন্তু আমাৰ অসমত কি, এওঁ বেছিকৈ পইচা দিছে, তেখেতক মাটিখিনি দি তেওঁ বোলে বিহাৰৰ পৰা আহিছে বা ৰাজস্থানৰ পৰা আহিছে, তেওঁ বোলে 80 লাখ টকা দিছে, 90 লাখ টকা দিছে। তাৰমানে সেই হিচাপত তাৰমানে যি পাইছে তাকে তাৰমানে দি দিছে আৰু ৰাতাৰাতি দি দিছে। তেওঁ বোলে আমাৰ অসমীয়াটো অলপ কমকৈ দিলেও তাৰমানে হেৰি নকৰে, তাৰমানে তাক নেদে, তাৰমানে তাককে দিব, সি কমকৈ দিছে পইচা। এতিয়া মাৰোৱালী বেছিকৈ দিছে, বিহাৰী বেছিকৈ দিছে পইচা, সেইকাৰণে তাক পইচাটো মাটিখিনি তাক দিব। সেনেকুৱা হৈছে তাৰমানে আমাৰ অসমত তাৰমানে বস্তুবিলাক তাৰমানে বহুত বেলেগ, তাৰমানে বহুত বেলেগ। মানে মানুহ তাৰমানে কি কৰি আছে কি কৰা নাই তাৰমানে কোনো ক'ব নোৱাৰে। তাৰমানে সেইকাৰণে আমি কিছুমানে চিন্তা কৰোঁ যে এটা সময়ত গৈ অসমৰ কি পৰিস্থিতি হ'ব, না অসমীয়া থাকিব পাৰিব, না খাচী থাকিব, বা কি বুলি কয় ট্ৰাইবেল থাকিব পাৰিব, না কোনে থাকিব পাৰিব। যাই লাষ্টত যাতে মানে বিহাৰী মাৰোৱালী সেইবিলাকৰে ৰাজত্ব হ'ব। তাৰমানে ধৰ থাকিব কোনো মানা কৰা নাই, ময়ো থাকিব দিম মানা কৰা নাই, সকলোৱে থাকক, সকলো জাতি। ইণ্ডিয়াখন হৈছে ধৰ্ম নিৰপেক্ষ দেশ, সেইকাৰণে ইণ্ডিয়াত সকলো ধৰ্মৰ মানুহ থাকিব পাৰে। কিন্তু ধৰ মাটি কিনা বেচাক লৈ মই সেইটোত তাৰমানে সন্তুষ্ট নহয়, মই তাৰমানে সকলো তাৰমানে এটা হেৰি কৰিব লাগে, তাৰমানে সেনেকুৱা আৰু ধৰ এটা একতা থাকিব লাগে আৰু সেইটোৱে। সকলো মানুহ থাকক, মানুহক মই কাজিয়া কৰিব সৃষ্টি কৰা নাই, সকলো মানুহে এটা হৈ থাকক, সকলোৱে থাকক, হিন্দু মুছলিম খ্ৰীষ্টান চাই যিমান ধৰ্মৰ মানুহ আছে সকলোৱে এটা হৈ থাকক, সকলোৰে তেজ একেই যিহেতু সকলো মানুহে, সেইকাৰণে তাৰমানে সকলো মানুহ পূৰা মিলি জুলি থাকক। কিন্তু কথা হৈছে মই মাটিৰ ক্ষেত্ৰত কৈছোঁ আৰু তাৰমানে ধৰ কিনা বেচা সেইটো তাৰমানে অলপ সেই কৰিলে ভাল হয় আৰু সকলোৰে। ধৰ এইটো বস্তু ইমান ঠিক নহয়, যিহেতু ধৰ বাহিৰত যেনেকুৱা চলি আছে সেনেকুৱা অসমতো হ'ব লাগে। আমাৰ অসমীয়া মানুহকে তাৰমানে মাটিখিনি দিব লাগে, ধৰ বাহিৰা মানুহক মাটিখিনি দিব নালাগে। তাৰ পিছত যাই কি হ'ব, নিজৰ হেৰিটো বেয়া হৈ যাব, ৰেপুটেশ্যনটো বেয়া হৈ যাব। সেইখিনি ক'বৰ কাৰণে মই আহিলোঁ। তাৰমানে আৰু বেলেগ নকওঁ আৰু আপোনালোকে মোৰ ফেচবুক পেজটোত ফ'ল' কৰি দিব আৰু ইউটিউব চেনেলটোত শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আশীৰ ব্লগ বুলি আছে, সেইখিনি কৰিবলৈ নাপাহৰিব। আৰু মোৰ ভিডিঅ'বিলাক আপোনালোকে চাই থাকিব, মই মাজে মাজে এনেকুৱা ভিডিঅ' বনাই আহি থাকিম। আৰু আপোনালোকে সকলোৱে ভালদৰে থাকক আৰু নতুন বছৰটো ভালদৰে এনজয় কৰক, আৰু ভোগালী বিহুৰে সকলোৱে এনজয় কৰক। তাৰমানে 2026 বছৰটোত ভালদৰে সকলোৱে থাকক, এইটোৱে মোৰ কামনা। আপোনালোকলৈ এইখিনিয়ে শুভেচ্ছা থাকিল। বাই বাই গাইজ, বাই বাই, থেংক ইউ গাইজ, থেংক ইউ।